বহুতৰ জীৱনত এনেকুৱা হয় যিটো তেওঁলোকে বিচাৰে সেইটো সকলোৱে পাবলৈ সক্ষম নহয়। এইটো নহয় যে আপুনি পাবলৈ সক্ষম নোহোৱা কিবা লক্ষ্য আৰু আপুনি কেতিয়াও নাপাব। মাত্ৰ চৰ্ত এইটোৱেই যে আপুনি সিমানখিনি কষ্ট আৰু সময় সেই কামৰ প্ৰতি দিব লাগিব যিটোৱে আপোনাক সেই কামৰ কাৰণে যোগ্য বনায়। তাৰ কাৰণে নিজৰ ওপৰত কনফিডেন্স সদায় ষ্ট্ৰং ৰাখিব লাগিব। সদায় নিজকে নিজে মটিভেট কৰি ৰাখিব লাগিব যে হ'ব এইটো মোৰ দ্বাৰা সম্ভৱ, মই এইটো কৰিব পাৰিম আৰু কামটো সফল নোহোৱা পৰ্যন্ত সেই কামটো এৰিয়ে নিদিব। জীৱনৰ যুদ্ধত যদি অকলে আগবাঢ়িবলগীয়া হয় তেতিয়া কেতিয়াও ভয় নাখাব। মনত ৰাখিব, ভেড়াই কাকো লিড নকৰে আৰু সিংহই কাকো ফ'ল' নকৰে। সিংহই ক'ত যাম, কি কৰিম, নে কাৰোবাক সোধে নে কাৰোবাক ফ'ল' কৰে। এটা সিংহৰ দৰে নিজৰ ৰাস্তা সদায় নিজেই তৈয়াৰ কৰি লওক। ভাল কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। সফল ব্যক্তিসকলৰ সফলতাৰ কাহিনী শুনক। সকলো সময় নিজৰ লক্ষ্যত উপনীত হোৱা কথা মনলৈ আনক। নিজৰ মনটোক ইমান শক্তিশালী বনাই লওক যে জীৱনৰ সকলোবোৰ বাধা আপোনাৰ আগত সৰু যেন লাগে। একেটা কামত লাগোতে কেতিয়াবা যদি আপোনাক অলপ বিৰতিৰ প্ৰয়োজন হয় তেতিয়া অদৰকাৰী ভিডিঅ' চাই বা অনলাইন গেম খেলি মাইণ্ডটো ফ্ৰেছ কৰাৰ যত্ন নকৰিব, কাৰণ সেইবিলাকে মনটোক ডিষ্ট্ৰেক্টহে কৰে। নিজৰ লক্ষ্যৰ লগত জড়িত ভিডিঅ' চাওক বা এনেকুৱা মানুহৰ লগত কথা পাতক যিটোৱে আপোনাক মটিভেট কৰে। ফ্ৰেণ্ডৰ লগত ভাল ৰিলেশ্যন ৰাখিবলৈ কেতিয়াও ছ'চিয়েল মিডিয়াত টাইম ৱেষ্ট নকৰিব। আপুনি মাত্ৰ জীৱনত সফল হৈ দেখুৱাওক, ৰিলেশ্যন অট'মেটিক গঢ় লৈ উঠিব। আজিলৈকে মনটোৱে আপোনাক কণ্ট্ৰল কৰি আছিল, কিন্তু যেতিয়াই আপুনি নিজৰ মনৰ পৰা নেগেটিভিটিবোৰ আঁতৰাবলৈ সক্ষম হ'ব আপুনি দেখিব সেই কামৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট অট'মেটিক বাঢ়ি আছে। আপুনি আপোনাৰ মনটো ইমান শক্তিশালী যেন অনুভৱ কৰিব যিটো আপুনি নিজেই আচৰিত হৈ যাব। নেলছন মেণ্ডেলাই কৈ গৈছে, কোনো কাম তেতিয়ালৈকেহে অসম্ভৱ যেতিয়ালৈকে সেই কামটো কোনোবাই কৰি নেদেখায়। গতিকে ইম্পচিবল ৱৰ্ডটো আপোনাৰ ব্ৰেইন, আপোনাৰ শৰীৰৰ পৰা নাইকিয়া কৰক। ইম্পচিবল মানেই হ'ল আই এম পচিবল। গতিকে আপোনাৰ বিলিফ ছিষ্টেমটো ইমানেই ষ্ট্ৰং বনাওক যে কঠিনৰ পৰা কঠিন পৰিস্থিতিও আপোনাৰ আগত হাৰ মানি লয়। কিন্তু যেতিয়া আপুনি আপোনাৰ বিলিফ ছিষ্টেমটো ষ্ট্ৰং বনাবলৈ সক্ষম হ'ব তেতিয়া কেতিয়াও মনলৈ নানিব যে কাইলৈৰ পৰা আৰম্ভ কৰিম। কালিৰ দিনটোত এনেকুৱা কি আছে যিটো আজি নাই। যোনদিনা এনেকুৱা কথা আপুনি মনলৈ আনিব ভাবি ল'ব আপোনাৰ গেম অভাৰ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটোক ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। নমস্কাৰ, জয় আই অসম।